Hey guys, welcome back to my YouTube channel. Namaskar bondhu সকল মই মোৰ YouTube channel Talks with Neha লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। Then guys, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি ভিডিঅ'লৈ। আজিৰ মূল বিষয়টো হ'ল মাজুলীৰ শিক্ষা ব্যৱস্থা। Then guys, মাজুলীলৈ হয়তো আপোনালোক সকলোৱে গৈছেই চাগে। মই কিন্তু যোৱা নাই, সেইটো দুখ মোৰ থাকি গ'ল আৰু মোৰ লগতে যিসকলে এতিয়ালৈকে যোৱা নাই তেওঁলোকে এপাক হ'লেও মাজুলী ভ্ৰমণ কৰি আহিব। মই শুনা মতে মাজুলীখন বহুত ধুনীয়া, তাৰ মানুহৰ আচাৰ ব্যৱহাৰৰ পৰা ধৰি সকলোবোৰ বহুত ভাল। সেয়েহে মোৰ কিন্তু যাবলৈ তালৈ বহুত বেছি মন আছে আৰু ইয়াৰ লগতে যিসকলে গৈ আহিলে মাজুলীৰ পৰিৱেশ, মাজুলীৰ পৰিস্থিতি, মাজুলীৰ মানুহৰ আচাৰ ব্যৱহাৰ এইবোৰৰ বিষয়ে অকণমান কমেণ্ট কৰি জনাব মোক। দেন গাইজ, এতিয়া দেৰি নকৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ মাজুলীৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে লাইক কমেণ্ট কৰাৰ লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইজ, এতিয়া আৰম্ভ কৰোঁ বলক। অসমলৈ ব্ৰিটিছসকলৰ আগমনৰ বহু বছৰৰ পূৰ্বেই মাজুলীত শিক্ষাৰ প্ৰচলন আছিল। মাজুলীৰ সত্ৰসমূহৰ পৃষ্ঠপোষকতাক কেন্দ্ৰ কৰি আধুনিক শিক্ষাৰ পাতনি মেলা হৈছিল। সত্ৰসমূহকো মাজুলীৰ শিক্ষা চৰ্চা বাটকটীয়া বুলিব পাৰি। যিহেতু সত্ৰসমূহতে প্ৰথম ধৰ্ম চৰ্চা আৰু সত্ৰীয়া সংস্কৃতি চৰ্চাৰ বাহিৰেও টোল প্ৰতিষ্ঠা কৰি তাত সংস্কৃত শিক্ষা চৰ্চাৰ ব্যৱস্থা কৰিছিল। সত্ৰসমূহে শিক্ষাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছিল। তাৰ ফলস্বৰূপে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পৰা প্ৰকাশ পোৱা অসমৰ দ্বিতীয়খন বাতৰি কাকত আছাম বিলাসিনী 1871 খ্ৰীষ্টাব্দত প্ৰকাশ হোৱাৰ কথাৰ পৰাই বুজিব পাৰি। মাজুলীত আনুষ্ঠানিক আধুনিক শিক্ষানুষ্ঠানৰ জন্ম হয়। 1876 চনত কৰাল গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ যোগেদি শুভাৰম্ভ কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মাজুলীত 1888 চনত কমলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয় স্থাপন কৰা হয়। 1924 খ্ৰীষ্টাব্দতো মাজুলীত ইংৰাজী শিক্ষা শুভাৰম্ভ হয়। মাজুলীৰ শিক্ষা জগতৰ বাটকটীয়া মাজুলীৰ প্ৰথম বিজ্ঞান স্নাতক কেশৱৰাম বৰাই মাজুলীত ইংৰাজী শিক্ষাৰ বিস্তাৰৰ বাবে বনগাঁৱত প্ৰথমখন ইংৰাজী শিক্ষাৰ বিদ্যালয় মাজুলী মাইনৰ স্কুল নাম দি প্ৰতিষ্ঠা কৰে। নানান প্ৰাথমিক সমস্যাৰ বাবে এই বিদ্যালয়খনে কেইবাবাৰো স্থানান্তৰিত হৈ শেষত কমলাবাৰীত স্থায়ীভাৱে স্থাপন কৰে। 1935 খ্ৰীষ্টাব্দৰ পৰা এই বিদ্যালয়খনে উচ্চ ইংৰাজী শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত শ্ৰেণীসমূহ উচ্চ কৰি আৰম্ভ কৰে। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ চতুৰ্থ সত্ৰাধিকাৰ ভাগৱত ভাস্কৰ শ্ৰী শ্ৰী হেমচন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে এই বিদ্যালয়খনৰ গৃহ নিৰ্মাণ কৰি সকলো খৰচ বহন কৰে। সত্ৰাধিকাৰজনৰ প্ৰতি কৃতজ্ঞতাৰ চিন স্বৰূপে বিদ্যালয়খনৰ নাম ৰখা হয় মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰূপে। পৰৱৰ্তী পৰ্যায়ত আউনীআটী সত্ৰৰ লগতে মাজুলীৰ অঞ্চল অভূতপূৰ্ব বৰঙণি যোগাই আহিছে। মাজুলীবাসীৰ আদম্য ইচ্ছা, শিক্ষাৰ প্ৰতি থকা প্ৰবল ধাউতি আৰু কেইজনমান ব্যক্তিৰ আন্তৰিক ইচ্ছা আৰু অপৰিসীম কষ্টৰ ফলস্বৰূপে মাজুলীৰ প্ৰথম উচ্চ শিক্ষা প্ৰতিষ্ঠান মাজুলী মহাবিদ্যালয়ৰ জন্ম 1962 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহত হয়। মাজুলীত বৰ্তমান মুঠ শিক্ষিত সংখ্যা 1,21,140 জন। মাজুলীবাসীয়ে কঠোৰ জীৱন সংগ্ৰামৰ সৈতে নিৰন্তৰ সংগ্ৰাম কৰি থাকিবলগীয়া হ'লেও মাজুলীবাসীৰ শিক্ষাৰ প্ৰতি থকা ধাউতি আৰু আগ্ৰহ অসীম। দেন গাইজ, মাজুলীবাসীৰ শিক্ষাৰ প্ৰতি ধাউতি বহুতেই বেছি। আজি মই ইয়াৰ আপোনালোকক ক'বলৈ গৈ মই নিজেও গম পাইছোঁ যে মাজুলীবাসীয়ে পঢ়াৰ ক্ষেত্ৰতো বহুত আগবাঢ়ি আছে আৰু তেওঁলোকে ধৰ্ম ক্ষেত্ৰতো বহুত আগবাঢ়ি আছে। তেওঁলোকে মানুহক ব্যৱহাৰৰ পৰা তেওঁলোকে নিজৰ পৰিৱেশৰ পৰা সকলোখিনি বজাই ৰাখিছে। দেন গাইজ, আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব